হ্যালো ফ্রেন্ড, আপনাদের সবাইকে স্বাগত আমার এই ইউটিউব চ্যানেলে। আপনাদের জন্য ভালো খবর। মুখ্যমন্ত্রী কি ঘোষণা করিলেন? 10,000 টাকা জানুয়ারিত কত দিব, কোনে কোনে 8,000 টাকা পাবো। তো চলুন দেরি না করে আজকের এই ভিডিওটি শুরু করি। 10,000 অহা মাহত 8,000। এতিয়া আপোনালোকে চিন্তা কৰক, অহা মাহত যেতিয়া মই 8,000 টকাকৈ দিম, কিমান মহিলাই পাব? 40 লাখ। তাতো কিমান টকা লাগিব? 3,200 কোটি টকা। দুইটা আঁচনি লগ লগালে টোটেল কিমান টকা হ'ল? 6,400 কোটি টকা। আৰু এই টকা এটাও পুৰুষলৈকে দিয়া হোৱা নাই। এই টকা সম্পূৰ্ণ মহিলাসকলৰ কাৰণে দিয়া হৈছে। আগতে চৰকাৰ আছিলে, আপোনালোকে মনত কৰক, টকা কোনে কোনে পাইছিলে? বিনামূলীয়া চাউল কোনে কোনে পাইছিলে? 100 টকাত দালি, নিমখ, চেনি কোনে কোনে পাইছিলে? তাৰমানে আপোনালোকৰ নিজৰ মনত আছে যে কংগ্ৰেছৰ দিনত অৰুণোদয় পোৱা নাছিলো, মহিলা উদ্যমিতাও পোৱা নাছিলো, বিনামূলীয়া চাউলো পোৱা নাছিলো, নিযুত মইনা আঁচনিও পোৱা নাছিলো, বাবু আঁচনিও পোৱা নাছিলো, 100 টকাত দালি, চেনি, চাউলো পোৱা নাছিলো। যে আজিতো 100 টকাত লৈ আছো, ইলেকশ্যনৰ পিছত দালি, চেনি, নিমখো বিনামূলীয়া কৰি দিম, পইচা দিব নালাগে। আৰু অকল বিনামূলীয়া দালি, চেনি, নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘোষ দিব নালাগে। আজি আমি অসমক এটা নতুন পৰ্যায়লৈকে লৈ গৈছো। যোৱা কালিলৈকে এই কথাবোৰ আমি কল্পনাও কৰিব পৰা নাছিলো। কেইদিনমান আগলৈকেতো মোকে বিশ্বাস কৰা নাছিল। ক'ত 10,000 টকা দিব, এনেই কৈছে, ভোটৰ কাৰণে কৈছে, কেনেকে দিব? আজি আপোনালোক ইয়াত আহিছে, আজি আপোনালোকৰ বিশ্বাস হৈছে যে আজি টকাটো পাম বুলি। নোপোৱালৈকে চিন্তা যে এনেই ক'লে নেকি। কিন্তু আমি আজিলৈকে এনেই কথা একো কোৱা নাই। যি কৈছো তাক আমি কাৰ্যত পৰিণত কৰিছো। সেইকাৰণে আপোনালোক ৰেডি হৈ থাকক। 25,000 পাব আৰু 50,000 টকাও আপোনালোকে এনেকে এদিন ইয়াতে পাই যাব। লাগিব নে নালাগে? পাক্কা লাগিব? চবকে লাগিব? ঠিক আছে। এতিয়া ৰাতিপুৱা আপোনালোক 6টা-7টাতে আহিছে, ঘৰত যাব লাগে। আজি ৰবিবাৰ। আমি আজি আপোনালোকক চেকখিনি দিব লাগিব, নে নিদিলেও হ'ব? আপোনালোকৰ একাউণ্টত আহে, ই আপোনালোকক এটা সাহস দিয়ে যে যি নহওক 10 তাৰিখে 1,250 টকা মোৰ একাউণ্টত আহিব। কাবাৰ কাবাৰ হাজবেণ্ডেতো 8 তাৰিখে কৈ মোবাইল চাই থাকিবি দেই, মেছেজ আহিব। তাৰ মানে এই 1,250 টকা এতিয়া আমি ঘৰৰ বাজেটত ধৰি লওঁ। কোনোবা মাহত যদি আমি নপঠাওঁ, মহিলাসকলে খবৰ লোৱা আৰম্ভ কৰি দিয়ে যে কি হ'ল কি হ'ল। তাৰ মানে এই 1,250 টকা এতিয়া আমাৰ পৰিয়ালৰ বাজেটত সংযোজিত হৈছে। যদি আমি লাখপতি বাইদেউ হ'ব পাৰো, আমি মাহত যিকেইটা টকা উপাৰ্জন কৰিম, সেই টকা কেইটাৰে আমাৰ ল'ৰা ছোৱালীক আমি এটা উজ্জ্বল ভৱিষ্যতৰ ফালে লৈ যাব পাৰিম। আজি আমি 10,000 টকা আপোনালোকক প্ৰথম কিস্তি দিম। মই বাৰে বাৰে শব্দটো কৈছো, প্ৰথম কিস্তি। 10,000 টকাটো লৈ আমি কি কৰিম? আমি 3টা ভাগত তাক খৰচ কৰিব পাৰো। প্ৰথম 10,000 টকাটো লৈ আমি গ্ৰুপৰ একাউণ্টত দিলো, 1 লাখ টকা হ'ল। যিগৰাকী মহিলাই কিবা কৰিব খুজিব তেওঁক আমি লোন দিলো, বা আমি একেলগ লাগি কিবা এটা ব্যৱসায় কৰিলো। 1 নম্বৰ। কিছুমানে ক'ব যে নহয়, আমি 10,000 টকাটো দি নিজে কিবা এটা কাম কৰিম, কোনো আপত্তি নাই। ছাগলী কিনিলো, গাহৰি পুহিলো, গাই গৰু পুহিলো, চিলাই মেচিন কিনিলো, আমি সৰুকৈ দোকান এখন দিলো, আমাৰ কোনো আপত্তি নাই। তাৰপিছত
কিছুমান মহিলাই ক'ব যে নহয়, মই যদি টকাটো খৰচ কৰোঁ, যদি মোৰ কামটো ভাল নহয়, তেতিয়া কি কৰিম? যদি আমাৰ নিজৰ ওপৰত বিশ্বাস কম আছে, আমাৰ হাজবেণ্ড সকলৰ যি ব্যৱসায় আছে বা ঘৰৰ যি ব্যৱসায় আছে, তাতো আমি যদি 10,000 টকাটো লগাই দিওঁ, তেতিয়াহ'লে সেইটো আমাৰ কোনো আপত্তি নাই। তাৰমানে মই কি 3টা ৰাস্তা দিলো? গ্ৰুপত দিয়ক, হৈ গ'ল। বোলে গ্ৰুপত নিদিও, নিজে কিবা এটা কৰিম, নিজে কিবা এটা কৰক। বোলে নিজেও কৰিব ভয় লাগে, ঘৰৰ মানুহজনৰ দোকান আছে, ঘৰৰ মানুহজনৰ ফিচাৰী আছে, তাতে 10,000 টকাটো লগাই দিয়ক। 3টা ৰাস্তাৰ ভিতৰত এটা ৰাস্তাত আপোনালোকে 10,000 টকাটো খৰচ কৰক। 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ যাম। আমি আপোনালোকক সুধিম যে বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈছিল, এটা নতুন মোবাইল কিনিলো। এজনে ক'লে যে মনতটো গৈছিলো লাখপতি বাইদেউ হ'ব। আমাৰ অতুল বৰাই মনত পেলাই দিলে পিকনিকৰ কথা। পিকনিক খাব যাওঁতে টকাটো চেজ হৈ গ'ল। কোনোবাই ক'ব যে মাঘ বিহু আহিলে, গেলামাল দোকানত বাকী আছিলে, বাকীকেইটা মাৰি দিলো। আমাৰ কোনো আপত্তি নাই। কিন্তু যিসকল মহিলাই আমাক ক'ব যে মামাই দিয়া টকা আমি চিলাই মেচিন কিনিলো, ফিচাৰীত লগালো, ঘৰৰ দোকানত খৰচ কৰিলো, গ্ৰুপত দিলো, গাই গৰু কিনিলো, হাঁহ কুকুৰা ব্যৱসায় কৰিলো, গাহৰি ব্যৱসায় কৰিলো, আপোনালোকক আমি আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক আগবঢ়াম। কাৰ কাৰ মনত ইচ্ছা আছে 25,000 ল'ব? তেতিয়াহ'লে মোবাইল বদলাব নোৱাৰিব আৰু। সঁচা ইচ্ছা আছে নে 25,000 ল'ব? সঁচা ইচ্ছা আছে? এইফালে আছে। এতিয়া 25,000 লোৱাৰ পিছত আমি আকৌ কাম কৰিম। এইবাৰ আমি 3য় বৰ্ষত আমি আপোনালোকৰ ওচৰত আকৌ আহিম যে বাইদেউ 10,000 পালে, 25,000 পালে, ক'ত খৰচ কৰিলে? বোলে নহয়, আমি আগৰ কামটোকে আৰু উন্নত কৰিলো 25,000 পোৱাৰ পিছত। 3য়বাৰৰ বাবে আমি আপোনালোকক আকৌ মাতিম আৰু 3য়বাৰ আমি আপোনালোকক 50,000 টকা কৰি আমি আপোনালোকক দিম। সেইফালে বাইদেউহঁতে হাত দিয়া নাই, আপোনালোকৰ মনত লগা নাই নেকি 50,000টো? 10,000 পালো, 25,000 পালো, 50,000 পালো। যেতিয়া 50,000 টকাটোৰ ভাল